নমস্কাৰ, আপোনালোকক মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বান্দৰী সুন্দৰী হৈ যায় আজি আহিলোঁ স্কুললৈ। আহি থাকোঁতে ৰাস্তাতে মিনি ট্ৰেইন এখন লগ পালোঁ। দেখিছেনে কিমান খৰকে গৈছে। এয়া আহি স্কুল পালোহি। এইখন স্কুল আমাৰ মা আৰু দেউতাৰ পঢ়া দিনৰে স্কুল। এতিয়া স্কুল ঘৰটো বনোৱা দিন হ'ল, সেইকাৰণে অলপ কিছু বেয়া হৈ গৈছে। আহি পালোহি, গেটেদি সোমাই গৈছোঁ। এয়া স্কুলৰ মাকহঁত আহিছে। আহিয়ে দেখিলোঁ ইহঁতি সকলোৱে বেলুন ফুলাই আছে। আজিকালি আৰু যি উদযাপনে কৰিবলৈ নলক লাগিলে বেলুনহে মেইন আৰু চবফালে বেলুন। এইফালে ডাঙৰ কেইগৰাকীমানেও সজাই মেলি দিলে। এইফালে সময় হৈ অহাৰ লগে লগে আমাৰ অনুষ্ঠানো আৰম্ভ হৈ গ'ল। এয়া আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে মহিলা সমিতিৰ প্ৰেছিডেণ্টক গামোচা পিন্ধালে। প্ৰেছিডেণ্টে আমাৰ বন্তি প্ৰজ্বলন কৰিলে। সকলোৱে আমি এনেকৈয়ে শিক্ষক দিৱস উদযাপন কৰিলোঁ। আৰু তাৰ মাজতে অভিভাৱকে অকণমান নাচিলে আৰু ফূৰ্তি কৰিলে। লগতে ময়ো এপাক নাচি দিলোঁ আৰু কলগছৰ গুৰিহেন কঁকালটো ঘূৰাই দিলোঁ। আপোনালোকে হাঁহি নিদিব দেই। এয়া ছাত্ৰ ছাত্ৰীসকলৰ মৰমৰ উপহাৰ বাইদেউক দিছেগৈ। এইফালে আহি মোকো হেপী টিচাৰ্ছ ডে জনাইছেহি। ভাল লাগিলে দিনটো এনেকৈয়ে কটালোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পাম।